অন্তৰ্গত এটা অতি স্পৰ্শকাতৰ ভোট কেন্দ্ৰত এই মুহূৰ্তত মোক সহযোগী দেখাব কেনেধৰণৰ পৰিৱেশ যিহেতু পুৱা ভাগৰ পৰা বৰ্তমান পৰ্যন্ত এনেধৰণৰ যথেষ্ট সংখ্যক ভোটাৰ ৰাইজ ওলাই আহিছে এই ভোট কেন্দ্ৰটোৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে এই মুহূৰ্তত যথেষ্ট সংখ্যক ভোটাৰ ৰাইজ দেখা পোৱা গৈছে আৰু তাৰোপৰি এগৰাকী মই মোৰ সহযোগী দেখাবলৈ অনুৰোধ জনাম এগৰাকী আইতা মই এই ভোট কেন্দ্ৰলৈ এখন চাইকেলত অনা দেখা পাইছোঁ যিহেতু তেওঁ অসুস্থ তেওঁক আকৌ মই যোৱাৰ চেষ্টা কৰিম আইতা ভোট দিলে কি আশা কৰিছে কংগ্ৰেছ হয় তেওঁলোকে অসুস্থতাৰ মাজতো তেওঁ এনেদৰে ভোট কেন্দ্ৰলৈ আহিছে আৰু ভোটাধিকাৰ তেওঁ সাব্যস্ত কৰিছে এই মুহূৰ্তত মোক সহযোগী দেখা আছে কেনেধৰণৰভাৱে যিহেতু এখন চাইকেলত অসুস্থতাৰ মাজতো তেওঁ এই ভোট কেন্দ্ৰলৈ আহিবলৈ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে এই মুহূৰ্তত আছে আমাৰ লগত আমচুৰ উপদেষ্টা আইজুৰ ৰহমান ডাঙৰীয়া আছে আমাৰ তেওঁৰ কাষলৈ যোৱাৰ তেওঁ ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ভোট কেন্দ্ৰটোত উপস্থিত হৈছে তেওঁৰ কাষলৈ যোৱাৰ চেষ্টা কৰিম আজি কি ক'ব আমি ভোটদান কৰিব আহিছোঁ প্ৰথম কথা হৈছে যে আজি সমগ্ৰ ভাৰতবৰ্ষত যি এক অস্থিৰ পৰিৱেশ হৈছে ভাৰতৰ সংবিধান আজি অস্তিত্বৰ সংকটত ভুগি আছে ভাৰতীয় গণতন্ত্ৰ আজি সংকটত আছে গতিকে আজি সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰথম পৰ্যায়ত যি ভোটদানৰ প্ৰক্ৰিয়া চলি আছে আমি আশাবাদী যে আজি ভাৰতবাসীয়ে বিশেষভাৱে অসমৰ ৰাইজে ভাৰতীয় সংবিধান ৰক্ষা কৰিবৰ কাৰণে ভাৰতীয় গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে আজি ভোট প্ৰদান কৰিব আৰু অসমৰ প্ৰেক্ষাপটত আমি যদি ক'ব যাওঁ আজি অসম আৰু অসমীয়া জাতি আজি নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে সম্পূৰ্ণৰূপে আজি সংকটত পৰি আছে গতিকে আমি পূৰ্বতো অসমবাসী ৰাইজক আহ্বান কৰিছিলোঁ যে অসম আৰু অসমীয়া জাতিক যদি আমি বচাই ৰাখিব লগা হয় তেতিয়াহ'লে আমি বিভাজনৰ ৰাজনীতি কৰা সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰা দলক আমি প্ৰতিহত কৰিবই লাগিব গতিকে আমি আশাবাদী হৈ আছোঁ আজি সমগ্ৰ অসমতেই যি প্ৰথম পৰ্যায়ত যি ভোটগ্ৰহণ কাৰ্য চলি আছে এই ভোটদান কাৰ্যসূচীত সকলো ৰাইজেই অসমবাসী সচেতন সকলো ৰাইজে অসম আৰু অসমীয়া জাতিক যিসকলে ভাল পায় তেওঁলোকে কোনো কাৰণতেই নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰা দলক ভোট প্ৰদান নকৰিব আৰু আমিও আশা কৰি আছোঁ যে ৰাইজে আজি সঠিক সিদ্ধান্ত ল'ব অসম আৰু অসমীয়া জাতিক বচাবৰ কাৰণে